হেল্ল' ফ্ৰেণ্ডছ, আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আহি উপস্থিত হ'লোহি দিহিং পাটকাই অভয়াৰণ্যৰ নিচেই কাষতে থকা এখন গাঁৱলৈ। আৰু গাঁওখনৰ নাম হৈছে চৰাইপুং। চৰাইপুং কিয় কয় গম পায়নে? ইয়াত আপোনাৰ কিছুমান পুং আছে হাবিৰ মাজত, য'ত চৰাই চিৰিকটি জীৱ জন্তু যেনে বাঘ ভালুক হাতী সকলোৱে আহি ইয়াত পানী খাব আহে। সেইকাৰণে ইয়াত আপোনাৰ নামটোৱে দিলে চৰাইপুং। আৰু পানীখিনি আপোনাৰ পুঙৰ খুব নিমখীয়া হয়। তাৰে পেচেণ্ট চাই আছে। পেচেণ্ট চাই থকা অৰ্থটো হ'ল ইয়াত বিনামূলীয়া চিকিৎসা সেৱা আয়োজন কৰা হৈছিল দুলীয়াজান ৰটাৰী ক্লাবৰ সহযোগত। এয়া চিকিৎসা প্ৰদান কৰি ঔষধো বিতৰণ কৰা হৈছে।